Dear students of class 10, আজি মই তোমালোকক আমান্তা কবিতাটোৰ ওভাৰভিউ দিম। আমান্তা কবিতাটো লিখিছিলে ৰবিন ক্লেইন নামৰ এগৰাকী অষ্ট্ৰেলিয়ান ফিমেল পয়েটে। পয়েটৰ জন্ম হৈছিল 1936ত। এতিয়া পয়েমটোলৈ আহোঁ। পয়েমটোত মূলত কি কোৱা হৈছে তোমালোকে যদি ডিসকাশন পাৰ্টটো চাইছা তেতিয়াহ'লে বুজি পাইছা, আৰু যিসকলে চোৱা নাই তেওঁলোকক মই ডেসক্ৰিপশন বক্সত থকা লিংকত গৈ চাই ল'বলৈ অনুৰোধ জনাইছো। কবিতাটোত আমান্ডা নামৰ এজনী ছোৱালীৰ বিষয়ে কোৱা হৈছে। আমান্ডাৰ মাকে তাইক অনবৰতে বিভিন্ন কথাৰ বাবে গালি সপনি পাৰি থাকে। Her mother always nags her, মানে মাকে অনবৰতে তাইক গালি পাৰি থাকে। কিয় গালি পাৰে? প্ৰথম স্থানজেটোত আমি পাইছো মাকে তাইক নখ কামুৰি থকাৰ বাবে গালি পাৰিছে। তাই নখকেইটা কামুৰি আছে আৰু পোন হৈ বহি থকা নাই, তাই কোজা হৈ কিবা ধৰণৰে বহি আছে, আৰু মাকে হেতুকে তাই কৈছে যে তুমি নখবিলাক কামুৰি নাথাকিবা, আৰু তুমি কিয় পোনকে বহি থকা নাই, তুমি পোনকে বহি থাকা। তাৰপিছত তেতিয়া তাই কি হৈছে, এখন কল্পনাৰ জগতলৈ গুচি গৈছে। তাই কলৈ গুচি গৈছে? এখন সাগৰত তাই নিজকে কল্পনা কৰিছে এজনী মাৰমেইডৰ ৰূপত। মাৰমেইড মানে কি? জলপৰী। জলপৰী তোমালোকে দেখিছা, ওপৰ দুখৰ মানুহৰ দৰে আৰু তলৰ দুখৰ মাছৰ দৰে, নহয় জানো? গতিকে তাই নিজকে এজনী জলপৰীৰ ৰূপত কল্পনা কৰিছে। ক'ত? এখন সেউজীয়া শান্ত সাগৰত, য'ত তাই মুক্ত মনে বিচৰণ কৰি ফুৰিব পাৰে, য'ত তাই যেনেদৰে মন যায় তেনেদৰে শুব পাৰে, যেনেদৰে মন যায় তেনেদৰে বহিব পাৰে, তেনেকুৱা এখন ঠাইত তাই নিজকে কল্পনা কৰিছে। তাৰপিছত পুনৰ বাস্তৱলৈ ঘূৰি আহিছে। বাস্তৱত কি কৰিছে? আকৌ মাকে তাইক গালি পাৰিছে বেলেগ এটা কাৰণত। কি কাৰণত? তাই হোমৱৰ্ক কৰা নাই আৰু নিজৰ ৰুমটো চফা কৰা নাই, নিজৰ জোতা কেইযোৰ পৰিষ্কাৰ কৰা নাই। তুমি হোমৱৰ্ক কৰিলানে? মাকে বুলি তাইক সুধিছে, আৰু লগতে কৈছে যে মই তোমাক ৰুমটো আৰু জোতা কেইযোৰ চফা কৰিবলৈ কৈছিলো, তুমি কৰিলানে নাই কৰা? মাকে গালিৰ ৰুপত তাইক এইখিনি কথা কৈছে, আৰু তেতিয়া তাই পুনৰ বেলেগ এটা ৰূপত নিজকে কল্পনা কৰিছে। এইবাৰ তাই কল্পনা কৰিছে এজনী অনাথ ছোৱালীৰ ৰূপত। তাই অনাই বনাই ৰাস্তাত ঘূৰি ফুৰাৰ কথা কল্পনা কৰিছে, য'ত তাইক গালি পাৰিবলৈ কোনো নাথাকিব, য'ত তাইক বাধা দিবলৈ কোনো নাথাকিব। খালী ভৰিৰে ৰাস্তাৰ ধূলিবোৰত কিবা কিবি অঁকাৰ কথা কল্পনা কৰিছে। তাৰপিছত তাই কৈছে যে সেই যিটো ফ্ৰীডম, সেই যিটো স্বাধীনতা, সেই স্বাধীনতাটো তাইৰ কাৰণে বহুত মূল্যৱান, আৰু সেই যিখিনি নীৰৱতা, যিখিনি চাইলেন্স, সেই চাইলেন্সখিনি তাইৰ কাৰণে এটুকুৰা সোণৰ সমান মূল্যৱান। কিয়? কাৰণ তাই ঘৰত অকণো ফ্ৰীডম পোৱা নাই, অকণো স্বাধীনতা পোৱা নাই মাকৰ পৰা। মাকে যি কৰিবলৈ কৈছে তাই সেইটো কৰিবলগীয়া হৈছে, আৰু যদিও কৰা নাই তেতিয়া তাইক মাকে গালি পাৰিছে। আৰু যিটো মাকে হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে তাইক গালি পাৰি, সেই পৰিৱেশটোৰ পৰা তাই আঁতৰি যাব বিচাৰিছে। তাই এখন নিজৰ পৃথিৱীত বাস কৰিব বিচাৰিছে, য'ত তাইক গালি পাৰিবলৈ কোনো নাথাকিব, য'ত তাইক বাধা দিবলৈ কোনো নাথাকিব। গতিকে নিজকে তাই কিহৰ ৰূপত কল্পনা কৰিলে? এজনী অনাথ ছোৱালীৰ ৰূপত কল্পনা কৰিলে। পুনৰবাৰ বাস্তৱলৈ ঘূৰি গৈছে, আৰু সেইবাৰ তাইক মাকে আকৌ গালি পাৰিছে তাইক চকলেট খোৱাৰ কাৰণে। কাৰণ চকলেটে কি কৰিব পাৰে? পিম্পলছ উঠাব পাৰে তাইৰ মুখত, আৰু তাইৰ মুখত ইতিমধ্যে পিম্পলছ উঠিছিলেই। সেইকাৰণে মাকে তাইক কৈছে ৰিমেম্বাৰ ইয়ৰ একনি, একনি মানে পিম্পলছ, ৰিমেম্বাৰ ইয়ৰ একনি আমান্ডা, তোমাৰ শালমইনা উঠিছে, তোমাৰ মনত আছেনে সেই কথা? তাই পুনৰ অতিষ্ঠ হৈছে, আৰু পুনৰ তাই নিজকে কল্পনা কৰিছে ৰূপাঞ্জেলৰ ৰূপত। এই ৰূপাঞ্জেল কি? ৰূপাঞ্জেল হল এটা সাধু কথাৰ পৰা লোৱা এটা কেৰেক্টাৰ। ৰূপাঞ্জলে বাস কৰে এটা ওখ টাৱাৰত বা ওখ অট্টালিকাত বাস কৰে, আৰু সেই ওখ অট্টালিকাটোৰ একেবাৰে ওখত থকাৰ ৰুমটোত তাই বাস কৰে, আৰু সেই ৰুমটোৰ কোনো দৰ্জা নাই, কোনো দুৱাৰ নাই। তাইক লগ কৰিবলৈ যাবলৈ কোনো দুৱাৰ নাই। তাইক মানুহে যদি লগ কৰিবলগীয়া হয় তেতিয়াহ'লে তাইক তলৰ পৰা চিঞৰে, তেতিয়া তাই খিৰিকীৰ মুখলৈ আহি নিজৰ চুলিকোছা তললৈ পেলাই দিয়ে, আৰু নিজৰ চুলিকোছা তললৈ পেলাই দিলে কিবা যদি বস্তু দিবলগীয়া থাকে মানুহে তাত বান্ধি দিয়ে, নহলে মানুহ যদি নিজে যাবলগীয়া হয় তাইৰ চুলিকোছাক ধৰি ওপৰলৈ উঠি যায়। আৰু এই ৰূপাঞ্জেলৰ চুলিকোছা খুব মূল্যৱান আছিলে, খুব ধুনীয়া আছিলে। সেই চুলিকোছাৰ কাৰণে তাই পিছত বিপদত পৰিবলগীয়া হৈছিলে, সেইটো বাৰু পিছৰ কথা। কিন্তু তাই এতিয়া আমান্দাই নিজকে কল্পনা কৰিছে ৰূপাঞ্জেলৰ ৰূপত। তাই মনে মনে ভাবিছে যে মই যদি ৰূপাঞ্জেল হলোহেঁতেন তেতিয়াহ'লে মইতো সেই ওখ ৰুমটোত বাস কৰিলোহেঁতেন, ওখ অট্টালিকাটোৰ, আৰু সেই ওখ অট্টালিকাটোৰ ওখ ৰুমটোত যদি মই থাকিলোহেঁতেন তেতিয়াহ'লে কোনোবাই মোক চিঞৰিলেও মই তললৈ চুলিকোছা কিন্তু কেতিয়াও নমাই নিদিলোহেঁতেন, কাৰণ মই মোৰ ওচৰলৈ কাকো আহিবলৈ তেতিয়া নিদিলোহেঁতেন।
তাই সেই বুলি কৈছে তাই মানে সম্পূৰ্ণ অকলে থাকিব বিচাৰে তাই অতিষ্ঠ হৈছে কিহত অতিষ্ঠ হৈছে তাই মাকৰ গালি গালাজৰ পৰা অতিষ্ঠ হৈছে আৰু সেয়েহে তাইক এতিয়া কি লাগে স্বাধীনতা লাগে তাইক এতিয়া শান্তি লাগে তাইক এক নীৰৱ পৰিৱেশ লাগে যিটো তাই বিচাৰি পোৱা নাই সেই কাৰণে তাই কি কৰিছে নিজৰ কল্পনাৰ জগতত বসবাস কৰিছে নিজৰ কল্পনাৰ জগতত বিচৰণ কৰি ফুৰিছে আৰু তাই যেতিয়া এই কল্পনাৰ জগতত বিচৰণ কৰি ফুৰিছে তাই তেতিয়া কি হৈছে অন্যমনস্ক ধৰণৰ হৈ পৰিছে ছোৱালীজনী অন্যমনস্ক ধৰণৰ হৈ পৰিছে আৰু খুব গহীন গম্ভীৰভাৱে তাই থাকিবলৈ লৈছে অকলে অকলে মাকে এই কথাটো লক্ষ্য কৰিছে মাকে তাই এই পৰিৱৰ্তনবিলাক লক্ষ্য কৰিছে আৰু পুনৰ তাইক গালি দিছে যে আমাণ্ডা তুমি কিয় ইমান মুডি হৈ আছা মুডি মানে কি মেজাজি মানে খুব ঘনে ঘনে মেজাজ সলনি কৰি থকা মানে এই মুহূৰ্ততে তাই যদি অকনমান ফূৰ্তি কৰিছে তাৰ পিছ মুহূৰ্ততে যেতিয়া মাকে তাইক গালি পাৰিছে তাই পুনৰ উফুন পাতিছে তাই পুনৰ এজনী গহীন ছোৱালী হৈ পৰিছে আৰু কি কৰিছে তাই নিজৰ কল্পনাৰ জগতত বিচৰণ কৰি ফুৰিছে আৰু সেই নিজৰ কল্পনাৰ জগতখনত বিচৰণ কৰিবলৈ যাওঁতে তাই অন্যমনস্ক হৈ পৰিছে হয়তো মাকে যদি তাইক কিবা কৈছে সেই মুহূৰ্তত তাই সেইবোৰ একো শুনা মেলা নাই সেইটো কাৰণে মাকে তাইক কৈছে যে তুমি কিয় ইমান ঘনে ঘনে নিজৰ মুডবোৰ সলনি কৰি আছা মানুহে ভাবিব যে মই তোমাক ইমান গালি সপনি পাৰি থাকো কাৰণে তুমি ইমান দুখ মনেৰে থাকা বা মনটো ইমান মাৰি থাকা গতিকে মাকে তাইক পুনৰ গালি পাৰি হকিয়াই দিছে তুমি ইমান মন মাৰি নাথাকিবা তুমি ইমান সঘনাই নিজৰ মুডবিলাক চেঞ্জ কৰি নাথাকিবা গতিকে মাকে পুনৰ তাইক হকিয়াই দিছে এই বুলি এবাৰ কিন্তু কবিতাটোত কবিয়ে পুনৰ আমাণ্ডাই নিজৰ কল্পনাৰ জগতত বিচৰণ কৰাৰ কথা দেখুওৱা নাই হয়তো আমাণ্ডাই মাকৰ গালি সপনিত অতিষ্ঠ হৈ নিজৰ কল্পনাৰ জগতত বসবাস কৰাটো বা বিচৰণ কৰাটো বন্ধ কৰি দিছে আগতেও তাই মাকৰ গালি সপনিত অতিষ্ঠ হৈ কল্পনাৰ জগতলৈ গুচি গৈছিলে কিন্তু মাকে ইমানেই বেছি তাইক গালি পাৰিবলৈ ললে ইমানেই বেছিকে তাইক কবলৈ ললে যে তাই সেই কল্পনাখিনি কৰাও বন্ধ কৰি দিছে তোমালোকে কি ভাবা আমাণ্ডাক মাকে ইমান গালি পৰা উচিত নে মোক কমেন্ট কৰি জনোৱাচোন আচলতে কি হয় সৰু সৰু ল'ৰা ছোৱালী বিলাকক মাকে খুব গালি পাৰিবলগীয়া হয় কিয় কাৰণ তেওঁলোকে কিছুমান নকৰিবলগীয়া কাম কৰে বা তেওঁলোকে এনে কিছুমান কাম কৰে যিবিলাকৰ কাৰণে ভৱিষ্যতে তেওঁলোকৰে দিগদাৰ হয় গতিকে মাকে সেইবিলাক নিজৰ ল'ৰা ছোৱালীক শিকাব বিচাৰে যে এইবিলাক ভুল নকৰিবা এইবিলাক ভুল কৰিলে তোমালোকৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে যদি আমাণ্ডাক মাকে গালি নাপাৰিলেহেঁতেন যে তুমি নিজৰ জোতাবিলাক পৰিষ্কাৰ কৰিলানে তুমি তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিলানে এনেকে যদি গালি নাপাৰিলেহেঁতেন আমাণ্ডাই জানো শিকিলেহেঁতেন যে হয় মই নিজৰ ৰুমটো পৰিষ্কাৰ কৰি ৰখা উচিত মই নিজৰ জোতাবিলাক পৰিষ্কাৰ কৰি ৰখা উচিত তাই এই গালিবোৰৰ পৰা এটা শিক্ষা পাইছে যে নিজে পৰিষ্কাৰ হৈ থাকিব লাগে লগতে নিজৰ বস্তুবিলাকো পৰিষ্কাৰ কৰি ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা শিক্ষা পাইছে নিজৰ হোমৱৰ্কবিলাক কৰিবলৈ যে আমাণ্ডাক গালি পাৰি হকিয়াই দিছে এইটো এটা ভাল অভ্যাস গঢ়ি তুলিবৰ কাৰণেই মাকে আমাণ্ডাক গালি পাৰিছে বা হকিয়াই দিছে তাৰ উপৰিও আমাণ্ডাই যে ভালদৰে বহা নাছিলে নখ কামুৰি আছিলে সেই গালিবিলাকো তাইক শুদ্ধ পথলৈ অনাৰ এটা প্ৰচেষ্টাই মাকৰ গতিকে এইবিলাক গালি সপনি যে মাকে পাৰি আছে মাকৰ উদ্দেশ্য কিন্তু শুদ্ধই আছে মাকৰ উদ্দেশ্য জীয়েকক শুদ্ধ পথলৈ অনা জীয়েকৰ ভুলবিলাক আঁতৰোৱা যাতে ভৱিষ্যতে এজনী ভাল ছোৱালী হ'ব পাৰে আমাণ্ডা সেইটো কাৰণে মাকে আমাণ্ডাক গালি সপনি পাৰি আছে কিন্তু আমাণ্ডাই ভাবিছে যে মাকে তাইক ভাল নাপায় বা তাই কৰা কামবিলাক মাকে অকনো পছন্দ নকৰে সেইবাবে তাইক গালি পাৰি আছে বুলি আমাণ্ডাই ভাবিছে আৰু সেই গালিবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ তাই নিজৰ এখন কল্পনাৰ জগতত বিচৰণ কৰিছে তোমালোকে কোৱাচোন বাৰু তোমালোকক মাহঁতে গালি পাৰে নে নাপাৰে এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে মোক কমেন্ট কৰি জনাবা ঠিক আছে তেতিয়াহ'লে পয়েমটো বুজি পালা বুলি ভাবিলো কিবা যদি ডাউট আছে তোমালোকৰ তেতিয়াহ'লে মোক কমেন্ট কৰি সুধিবা নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন আনসাৰ বিলাক ডিসকাস কৰিম টিল দেন টেক কেয়াৰ